চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি যিখন উপন্যাসৰ বিষয়ে আলোচনা কৰিব গৈ আছো সেই উপন্যাসখনৰ নাম হৈছে মিৰি জীয়ৰী। 1894 চনত ৰজনীকান্ত বৰদলৈদেৱে যেতিয়া মিৰি জীয়ৰী নামৰ উপন্যাসখন ৰচনা কৰে তেতিয়া অসমীয়া সাহিত্য জগতত উপন্যাসৰ পুলিটো মাত্ৰ ৰোপণ কৰাহে হৈছিল, পল্লৱিত হোৱা নাছিল। প্ৰকাশৰ পৰা এতিয়ালৈকে 100 বছৰৰো অধিক সময় অতিক্ৰম কৰা মিৰি জীয়ৰীৰ প্ৰতি পাঠকৰ আকৰ্ষণ কমা নাই, বৰং বাঢ়িছেহে। কাহিনীৰ পটভূমি ৰচনা কৰাত লেখকে আটাইতকৈ বেছি গুৰুত্ব দিছে সোৱণশিৰি নদীৰ ওপৰত। সোৱণশিৰি যেন এটা জীৱন্ত চৰিত্ৰহে, কেৱল ঘটনাৰ পটভূমি নহয়। সোৱণশিৰিৰ পাৰতে শৈশৱ অতিক্ৰম কৰা জংকী আৰু পানেয়ে সোৱণশিৰিক সাক্ষী কৰি আজীৱন প্ৰেম কৰাৰ শপত খাইছিল আৰু সোৱণশিৰিৰ বুকুতে অজলা মিৰি ডেকা গাভৰুহালে শেষ আশ্ৰয় পাইছিল। জংকী আৰু পানেইৰ প্ৰণয় উত্তেজনা বা কেৱল আকৰ্ষণ নহয়, তেওঁলোকৰ প্ৰেম আছিল পবিত্ৰ। কিন্তু তেওঁলোকৰ প্ৰেম কাহিনীত বাধাৰ সৃষ্টি কৰে পানেইৰ পিতৃ মাতৃয়ে। উপায়হীন হৈ জংকী আৰু পানেয়ে পলাই যোৱাৰ সিদ্ধান্ত লয়, কিন্তু অচিৰেই ধৰা পৰে। এইবাৰ পানেইৰ পিতৃয়ে তাইক কুমুদ নামৰ এজন যুৱকৰ লগত বিয়া দিবলৈ জোৰদাৰ প্ৰস্তুতি কৰে। ফলত পানেই আকৌ পলাই যায়, এইবাৰ পিছে অকলে। ইপিনে পানেইৰ নিৰুদ্দেশৰ খবৰ পাই জংকী স্থিৰেৰে থাকিব নোৱাৰে। সি পানেইক বিচাৰিবলৈ ওলাই আহে। অৱশেষত দুয়োৰে মৃতদেহ সোৱণশিৰি নদীত উদ্ধাৰ হয়। জংকী আৰু পানেইৰ এনে ভয়াৱহ মৃত্যু আছিল সকলোৰে বাবে অপ্ৰত্যাশিত। তেওঁলোকে কোনো ভুল কৰা নাছিল, তথাপিও সিহঁতক কিয় নৃশংসভাৱে হত্যা কৰা হয়? কোনে সিহঁতক হত্যা কৰে আৰু কিয়? জানিবলৈ পঢ়ক মিৰি জীয়ৰী। উপন্যাসখনত জংকী আৰু পানেইৰ বাহিৰে থকা আন কেইটামান চৰিত্ৰ হ'ল তামেদ, কুমুদ, নিৰমাই, ডালিমী ইত্যাদি। ইয়াৰে ডালিমী আন এগৰাকী সহচৰ মিৰি জীয়ৰী, যিয়ে জংকীক প্ৰেম কৰিছিল, কিন্তু তাই তাক পানেইৰ পৰা আঁতৰ কৰিবৰ বাবে কোনোদিনে অপচেষ্টা কৰা নাছিল। লেখকে ডালিমীৰ চৰিত্ৰটোক অতি সংযত আৰু আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও কাহিনীৰ লগে লগে মিৰিসকলৰ সামাজিক ৰীতি-নীতিৰো সুন্দৰ বিৱৰণ মিৰি জীয়ৰী নামৰ উপন্যাসখনত দেখা গৈছে। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।